কি কৰিছা? মই স্কুলৰ পৰা আহিলো। কাইলৈ পৰা পৰীক্ষা আছে। পৰহিলে বুধবাৰে। কাইলৈতো চুকাফা দিব, স্কুল বন্ধ আছে নহয়। এতিয়া মই কি কৰিবলৈ ওলাইছো দেখিছা নাই? এয়া আজি খাবা নাই? খাম। কি বনাইছা? এয়া আজি খাৰ বনাম। ইয়াত মানে প্ৰসাদ আনিছিলে যে, প্ৰসাদ আনিলে। এতিয়া প্ৰসাদৰ লগত অমিতা চমিতা দি পেলাই এতিয়া খাৰ বনাম। খাৰ এতিয়া ধুনীয়াকে। তুমি খাৰ খাই ভাল পোৱা নে বেয়া পোৱা? ভাল পাওঁ। ভাল পোৱা। এতিয়া মই এনেকে এতিয়া এয়া গোটেইকেইটা মগু মাহ, বুট আৰু মগু চব একেলগতে দি দিছোঁ। দি পেলাই খাৰ বনাবলৈ বৰ ধুনীয়া লাগে, আৰু খাৰ খাই ভালো লাগে, হয় নাই? তুমি খাবা? খাম। খাম দেই। আজি ধুনীয়াকৈ বনাম। এতিয়া ইয়াত দি লওঁ ধুনীয়াকৈ। এতিয়া তাৰ লগত এয়া হেৰি দিম, অমিতাই হেৰিয়ে খাৰে খাই খুব ভাল লাগে। অমিতাই ইয়াত দি দিম। ইয়াতে দি পেলাই এতিয়া এইকণ সিজালৈকে মানে চিটি মাৰিবলৈ দি দিম। এইটো তাৰপিছত এয়া চিটি মাৰিব। 2টা চিটি মাৰক। চিটি মৰাৰ পিছত এইটো বন্ধ কৰি দিম। নিমখ অকণমান দি দিম সিজিবৰ কাৰণে। আজি আৰু খাই থাকিবা ভাত। গৰম গৰম মানে ঠাণ্ডা বতৰত অকণমান খাই গৰমে গৰমে খাবলৈ ভাল লাগে। অকণমান নিমখ দি পেলাই এতিয়া সিজাই দিওঁ। তাৰপিছত আৰু এতিয়া সিজাই দিলোঁ, হৈ গ'ল। এতিয়া 2টা চিটি মাৰি লওঁ, হৈ গ'ল। বহুত সংখ্যক মানুহে মানে খাৰ বনালে খোৱা চৌদাটো দিয়ে। আচলতে খোৱা চৌদাটোতকৈ আমাৰ ঘৰতে সহজতে পোৱা এটা বস্তুৱেও আমি খাৰ বনাই খাব পাৰোঁ। খাৰ আচলতে আপোনালোকে খোৱা চৌদা নিদিলেও হয়। কি দিব লাগে গম পায়নে? আপোনালোকৰ ঘৰতে সহজতে পোৱা, যাৰ ঘৰত ভীমকল আছে, ভীমকল খোৱাৰ পিছত বাকলিটো আপোনালোকে পেলাই দিয়ে। সেই বাকলিটো আপোনালোকে কেতিয়াও পেলাই নিদিব। সেইটো ৰ'দত শুকুৱাই পেলাই ধুনীয়াকৈ থৈ দিবচোন। থৈ দিয়াৰ পিছত কি কৰিব, আপোনালোকে সেই যেতিয়া শুকাই যাব, শুকাই গ'লে সেই কল বাকলিটো আপোনালোকে ধুনীয়াকৈ খাৰ বনাই আৰু খাৰ উলিয়াই পেলাই বহুত দিনৰ কাৰণে থৈ দিব পাৰে, আৰু কোনো দিন বেয়া নহয় সেই বস্তুটো। মই তেনেদৰে চাওকচোন, মই টাউনীয়া জেগাত কিনি অনা কল বাকলি আছিলে। মই কল বাকলি, ভীমকলৰ কল বাকলি মই কিনি আনিছিলোঁ। কিনি আনি পেলাই খাৰ খাবলৈ মন যায়, সদায় চৌদা দি বনাই খাওঁ। মানে পাবলৈ নাই, পটককৈ ক'ৰবাত পালে মই কিনি আনো। সেইকাৰণে আজি বহুত দিনৰ আগতে মই কিনি আনি থৈ দিছিলোঁ। আৰু মই খাৰ দেখিছেনে, এয়া বটল আছিলে, মাজে মাজে খাই থাকোঁ যে, খাই থকাৰ কাৰণে এতিয়া এইকণহে আছে। মই বটলত কিমান ধুনীয়া হৈ আছে দেখিছেনে? একো বেয়া নহয় এই বস্তুটো। এইটো খাই দিলে, এইটো যদি দি দিওঁ আমাৰ আঞ্জাকণ খাবলৈ ইমান ধুনীয়া হয়, আৰু পিছলো হয়। খাৰটো সদায় অকণ পিছলৰ নিচিনা হ'ব লাগে, আৰু বহুত খাবলৈ অকণ ভাল হ'ব লাগে, নহয়নে? সেইকাৰণে ঘৰুৱা পদ্ধতিয়ে আপোনালোকে বনাই ৰাখিব। কেনেকৈ বনাব মই আজি দেখুৱাই দিম, আপোনালোকে চাব। আৰু ঘৰত বহুত দিনলৈকে বেয়া নোহোৱাকৈ আপোনালোকে প্ৰস্তুত কৰি এটা ধুনীয়া চিচা বটলত ভৰাই বহুত দিনলৈকে খাব পাৰিব। সদায় বনাই নাথাকিলেও হ'ব। এয়া দেখিছেনে? মই আজি এয়া বনোৱা এবছৰতকৈ বেছি হ'ল, আজিও আছে। দেখিছে কিমান ধুনীয়া হৈ আছে? আহক তেতিয়াহ'লে মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই দিম। যাৰ ঘৰত জুইত আছে আপোনালোকে জুইতে খাৰটো প্ৰস্তুত কৰি ল'ব পাৰিব। আমাৰ ঘৰত এতিয়া মোৰ জুই নাই। টাউনীয়া জেগাত কোনো ইমান জুই চুই হেৰি হৈ থাকে। আচলতে মোৰ হাতত এতিয়া কল বাকলি ইমান নাছিলে, অকণমান আছিলে। কিনা হাঁহৰ যে ঠোঁটলৈকে মাংস, সেইটোতে প্ৰমাণ আপোনালোকক দেখুৱাই দিম, চাব। লোকচান নকৰোঁ, মই ধুনীয়াকৈ বনাম। এতিয়া মোৰ আছিলে এইকণ কল দেখিছেনে? কল বাকলি, ভীমকলৰ কল বাকলি হয় এইটো। এয়া মই ইয়াত দি দিলোঁ, চাব আপোনালোকে। অকণমান চিমত দিব, খালি নুমাই থাকিলে ৰ'ব। এয়া মোৰ পূৰা হৈ গ'ল দেখিছেনে? একদম অঙঠা ওলাই আছে। এতিয়া মই ইয়াত অকণমান পানী দি দিম, ধুনীয়া। ইমানটোৱে পানী দি দিছোঁ, মানে মোৰ খাৰটো অকণমান কম যে, সেইকাৰণে অকণমানে দি দিছোঁ পানী। এইকণ এতিয়া মোৰ অকণমান দি থৈ দিম, যাতে এইটোৰ পৰা মোৰ ধুনীয়াকৈ খাৰটো কোমলি কোমলি ওলাই থাকে। কালাৰটো আপোনালোকে দেখিছে, অকণমান ৰঙা হ'বলৈ আৰম্ভ কৰি আছে। চব ওচৰলৈকে দি দিছোঁ, অকণমান ৰঙা ৰঙা হ'বলৈ আৰম্ভ কৰিছে, আপোনালোকে দেখিছে। ঠিক মই এতিয়া 15 মিনিট 20 মিনিটমান এনেকৈ মই থৈ দিম। থৈ দিয়াৰ পিছত কালাৰটো কিমান ধুনীয়া হ'ব আপোনালোকে চাবচোন। 15 মিনিটমানৰ পিছত চাওকচোন কিমান ধুনীয়া কালাৰ ওলালে, দেখিছেনে? কিমান ধুনীয়া ৰঙা ৰঙা ওলাইছে। এইটো আমাৰ মানে সহজতে পোৱা খাৰ।
আপোনালোকে এনেকৈ বনাই চাব। মই আপোনালোকক পদ্ধতিটো দেখুৱাইছোঁ। যিসকলে নাজানে সেইসকলে শিকি ল'ব পাৰিব। এনেদৰে ভীমকল আনি ল'ব। ভীমকলৰ বাকলিটো এনেকৈ ভালদৰে শুকুৱাই জুইত পুৰি পেলাই এনেদৰে পানী অকণমান দি 15 মিনিটমান ৰাখি থৈ দিব। তাৰপিছত কিমান ধুনীয়া কালাৰ, আপোনালোকে দেখিয়ে ধৰিব পাৰিছে কিমান ৰঙা ওলাইছে, দেখিছেনে? এই খাৰকণ তেতিয়াহ'লে কিমান ধুনীয়া হ'ব। এতিয়া মই এইটো আপোনালোকৰ পদ্ধতি দেখুৱালোঁ, চাই ল'ব। আৰু এতিয়া মই এইফালে এখন কেৰাহী তুলি দিলোঁ। এয়া মোৰ খাৰ চব সিজি পেলাই একদম আজৰি হৈ আছে। এতিয়া এইফালে কেৰাহী এখন তুলি দিলোঁ। কেৰাহীখন মানে গৰম হৈ গৈছে। তাত এতিয়া মই অকণমান দিম, বেছি নিদিওঁ, মানে খাৰত বেছিকৈ তেল দিলে বেয়া, ইমানটোকৈ দিছোঁ। অকণমান কেৰাহীখনত চাৰিওফালে ঘূৰাই দিছোঁ, এনেদৰে ঘূৰাই দিছোঁ যাতে মছলাকণ লাগি নধৰে। মছলানো কি দিম, বিশেষ একো দিব নালাগে নহয় খাৰত, তেনেই সহজতে বনাব পাৰে খাৰটো। এতিয়া মই তাৰ বাবে চব ইয়াক কি দিছেনে থেতেলাই লৈছোঁ। বৰ বেছি মিহি কৰা নাই আদাবিলাক, নহৰু আৰু আদা থেতেলিয়াই থৈ দিছোঁ, দেখিছেনে কিমান গোটা গোটা হৈ আছে। ইমানটো জোখত আদাটো নহৰুটো খুন্দি ল'ব আৰু আদা লাগিব, আদাটোতো লাগিবই, আদা নহ'লে খাৰ বেয়া হয় খাবলৈ। এতিয়া মই এইখন ভালদৰে ভাজি লওঁ। ইমানটো জোখতে মই এটা নহৰুকণ ভাজি ল'লোঁ। আৰু আপোনালোকে যোনে খাই ভাল পায় তাত 2টা তেজপাত দিব পাৰে, তেজপাতটো দিলে খাই আৰু ভাল লাগে। এতিয়া মই খাৰকণ ইয়াত ভাজি বহুত ধুনীয়া লাগিব খাই। আৰু তাত এতিয়া যি কেঁচা আদা দি থৈছিলোঁ, আদা কণিয়াত দি দিছোঁ। আপোনালোকে আদা ভাজি নিদিব, কেঁচা আদা দিব। কেঁচা আদাটো সিজি যি গোন্ধ ওলাব সেইটো খাই বহুত ধুনীয়া লাগে আৰু চেণ্টটো বৰ ধুনীয়া আহে। মই যেনেদৰে বনাওঁ আপোনালোকক মই সেইদৰে বনাবলৈ শিকাইহে দিছোঁ। আপোনালোকে চেষ্টা কৰিব। যদি যিসকলে জানেই, নজনাসকলৰ বাবে মই ভিডিঅ'টো আগবঢ়ালোঁ। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইউটিউব চেনেলত গৈ, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইয়াততো এতিয়া খাৰ বুলি ক'লে খাৰ দিবই লাগিব। খাৰ নিদিলে খাৰ কেনেকৈ হ'ব নহয় জানো? সেইকাৰণে মই এতিয়া আগৰে যি খাৰ বনাই থৈছিলোঁ সেই খাৰটোকে এতিয়া মই ব্যৱহাৰ কৰিছোঁ। সেয়া খাৰ অকণ সৰহকৈ দিব লাগে। খাৰ মই ইয়াত ব্যৱহাৰ কৰিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। দেখিছেনে কালাৰ কি ধুনীয়া হৈছে? খাওঁ খাওঁ লাগিছেনে বাৰু? খাই থাকিবা আৰু বৰ ধুনীয়া হ'ব। ইয়াত কিন্তু হালধি নিদিব, খাৰত কেতিয়াও হালধি নিদিয়ে। আৰু সোৱাদ অনুযায়ী নিমখ অকণমান দিব। আপোনালোকে যোনে যেনেকৈ খাই ভাল পায় সেইটো অনুযায়ী আপোনালোকে অকণমান নিমখ দিব। মই ইয়াত সিজাওঁতে অথনি দেখিছে, সিজাওঁতে নিমখ দি দিলোঁ। এতিয়া মই সেইকাৰণে ইয়াত নিমখ নিদিওঁ। কিন্তু অকণমান উতলক। ইয়াত এতিয়া মই কেঁচা ধনিয়া অকণমান ওপৰে ঘৰৰে ধনিয়া আছে, অকণমান দুপাতটা ছিঙি আনি পেলাই ইয়াত দি দিম। কিনো ক'ম, ঘৰৰে ধনিয়া বুলি কৈছোঁহে, মানুহৰ আগত দেখুৱাবলৈকে লাজ লাগে। যি বতৰ ৰ'দ নাই, ৰ'দ নপৰা জেগানো ক'ত খেতি ভাল হয়? এনেকৈয়ে হয় আৰু। এতিয়া দেখিছেনে এয়া মই ধনিয়া এনেকুৱা হৈছে আৰু, দেখিছে দুপাতটা হ'ব দিয়ক। ঘৰৰে ধনিয়া, বজাৰৰ গেলা ধনিয়াকণ খোৱাতকৈ উলিয়াই দিয়া ঘৰৰ এই সাৰ নিদিয়া ধনিয়া, যিমানেই সৰু নহওক, যিমানেই যি নহওক, ঘৰৰ ধনিয়াকণ সদায় ঘৰত খাই, প্ৰতিটো বস্তুৱে ঘৰতে সাৰ নিদিয়া বস্তুটো খাই খুব ভাল লাগে নহয়নে? ঘৰৰে ধনিয়া বুলিনো কি ক'ম? এয়া দেখিছেনে ৰ'দ নপৰা জেগা ধনিয়া, ইছ ৰাম কি যে হ'ব। এয়া মই কেইটামান উঘালিলোৱে, আপোনালোকৰ ভিডিঅ'টো কৰোঁতে ভাবিলোঁ ভিডিঅ'টো হৈ আছে, দেখিছোঁ দেখোন ভিডিঅ'টো অফহে নকৰিলোঁ। মানুহৰ মূৰ যেন মাইকী মানুহৰ মূৰ নহয় জানো, যেনিয়ে তেনিয়ে একদম চিন্তা থাকে যে মই ভিডিঅ'টোৱে অন কৰিবলৈ পাহৰিলোঁ। অলৰেডি মই এইটো উঘালিয়ে দিলোঁ, দেখিছেনে? ইফালে মোৰ গেছত মই খাৰ তুলি থৈ আহিছোঁ, আৰু খাৰে কৈছে খা। মই কৈছোঁ ৰ মই ধনিয়াকেইডাল ঘৰৰে, যি ভালেই হওক বেয়াই হওক তুলি আনো। কেনেকৈ দেখুৱাম আপোনালোকে? ইমান অকণমানি ধনিয়া দেখিছেনে? ৰ'দ চ'দ নাই, কোনে ৰ'দ নপৰা জেগাতনো ক'ত ভাল বস্তু হয়? অকণিয়ে ভাল হয়। তথাপিতো ঘৰৰে ধনিয়া, বজাৰৰ গেলা ধনিয়াকেইডাল খোৱাতকৈ ঘৰত যিয়েই নহওক সাৰ নিদিয়া বস্তুটো খাই আৰু বেছি ভাল লাগে। এইকেইডাল কিমান সতেজ চাওকচোন। এইকেইডাল
আপুনি এসপ্তাহো যদি থৈ দিওঁ মোৰ এই ধনিয়াকেইডাল বেয়া হোৱাৰ কোনো চান্স নাথাকে। হ'ব দিয়ক, কষ্ট যে কৰিছোঁ আপোনালোককো যেন দেখুৱাবলৈ পাৰিছোঁ ঘৰৰে বুলি সেইটোৱে মই ধন্য মানিছোঁ। আহক তেতিয়াহ'লে এইকেইডাল ধুই মই খাৰত মেলি দিওঁগৈ আৰু খায়ে কৈছে খা খা খা। এতিয়া আমি খাৰ খাবলৈ যাম, ভাতো বনাম, আপোনালোকক দেখুৱামগৈ। একদম সময়টো আপোনালোকে চাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে ধনিয়াকেইডাল দি দিওঁগৈ। এয়া এতিয়া মই কুটি ল'লোঁ আৰু ওপৰে এয়া মোৰ ঘৰৰে বাৰী ধনিয়া আহি পেলাই ইয়াত ছটিয়াই দিলোঁ আৰু দেখিবলৈ অকণমান শুৱনি কৰি দিলোঁ। বগা খাৰৰ মাজত সেউজীয়াটো কি যেন দেখিবলৈ ধুনীয়া নহয়নে কওকচোন। এয়া এতিয়া মোৰ হৈ গ'ল খাৰ মই এতিয়া বন্ধ কৰি দিম আৰু মোক পতি দেৱতাক এতিয়া অকণমান খাবলৈ দিম। তেওঁ ইমান কষ্ট কৰি পেলাই মোক ধনিয়া বনাই দিছিলে নহয় জানো। আহক তেতিয়াহ'লে মই এইটো সামৰি আপোনালোককো দেখুৱাম, পতি দেৱতাক অকণমান সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। ৰ'ব আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোৱে নহয়। ইয়াৰ হোৱাৰ আগত আকৌ আপোনালোকে অকণমান কেঁচা মিঠাতেল দিবলৈ কিন্তু নাপাহৰিব। এয়া দেখিছেনে মই কেঁচা অকণমান মিঠাতেল দি দিলোঁ। এইটো দি দিছোঁ হনুমান নহয় আকৌ দেই, বটলটোহে হনুমান, এইটো ইঞ্জিন তেল। আকৌ ভাবিব বুলিব সস্তীয়া মিঠাতেল দিছে, সস্তীয়া মিঠাতেল নহয় ইঞ্জিন, কিন্তু মই হনুমান বটলটোতহে সোমোৱাই ৰাখিছোঁ। তেতিয়াহ'লে এয়া অকণমান হৈ গ'ল, অকণমান লৈ ফুটাই দিছোঁ। কেঁচা মিঠাতেলখনৰ সোৱাদটো কিন্তু অতি বেছি ভাল নহয়, কিমান যেন ভাল লাগিব সেইটো কিন্তু আপোনালোকক বুজাব নোৱাৰোঁ দেই। খাই চাব কিন্তু নোখোৱাকৈ নাথাকিব। হৈ গ'ল, অকণমান উতল আহি গ'ল। এতিয়া মই এইটো নুমুৱাই দিওঁ, নুমুৱাই পেলাই মই আমাৰ পতি দেৱতাক অকণমান খাবলৈ দিওঁ। টেষ্ট কেনেকুৱা হৈছে তেখেতেহে মোক ৰিজাল্টটো দিব পাৰিব কিন্তু দেই। আপোনালোক যদি ওচৰত থাকিলেহেঁতেন আপোনালোককে দিলোঁহেঁতেন, কিন্তু আপোনালোকে চাই ক'ব, কমেণ্ট কৰিব, লাইক কৰিব, তেতিয়াই জানিম যে আপোনালোকেও খাই বৰ টেষ্ট পালে। পৰম দেৱতা পতি দেৱতালৈ এয়া আনি আছোঁ। তেখেতে এতিয়া মোক ক'ব কালাৰ কি ধুনীয়া উঠিছে, হালধি নিদিয়াকৈ দেখিছেনে। এয়া মোক পতি দেৱতাই কি কৰি আছে চাওক, কি কৰি আছে কাপোৰ ধুই আছে। ঠাণ্ডাৰ কপি কাপোৰ ধুইছে আৰু গা ধুলে এবাৰ, গা ধোৱাৰ পিছত আকৌ এতিয়া কাপোৰ ধুই আছে। এটা হেৰি থাকে, মোৰ অথনি কাপোৰ এযোৰ মানে থাকি গ'ল, এতিয়া তেওঁ ধুই আছে। এতিয়া এয়া মই দিছোঁ খাবলৈ। এয়া থকচোন, শুনিছা নাই, থক আৰু এইটো টেষ্ট কৰি চাওকচোন। এতিয়া পতি দেৱতাই মহাদেৱতা আৰু দেই। এয়া খাই চাওক, কৃষ্ণ দেখিছা আৰু এতিয়া খাই বৈ পেলাই মোক উত্তৰটো দিয়ক কেনেকুৱা হৈছে। অঁ গৰম নে ঠাণ্ডা? গৰম নে ঠাণ্ডা? গৰম 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 পুৰা জুইৰ পৰা নুমুৱাই আপোনাকে দিছোঁ আৰু বোলে হা অঁ কিমান পাম 10ৰ ভিতৰত? 10ৰ ভিতৰত হেৰি 30। অঁ 10ৰ ভিতৰত 30। কিমান ওপৰত দিছে দেখিছ, নিজৰ মানুহজনী যে সেইকাৰণে মৰমতে 10ৰ ভিতৰত 30য়ে দি দিলে। পৰীক্ষা হলত কিন্তু বহি চালে খুব ভাল হ'ব দেই, কিন্তু থাকিব 10, মোক দিব 30। কিমান যেন ভাল লাগিব নহয়নে। তেতিয়াহ'লে পতি দেৱতাই খাই ভাল পালে যেতিয়া মোৰ কোনো টেনশ্যন নাই আৰু দেই। তেতিয়া মোৰ ভিডিঅ'টো আজি ইমানেই, আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিলে ক'ব। ভাত বনোৱাই নাই, ভাত বনামগৈ। প্ৰথমতে এইটোত লাগি ল'লোঁ, আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো। আৰু কল খাৰ কেনেকৈ ঘৰতে বনায় আপোনালোকে টিপছটো দেখুৱালোঁ। যিসকলে জানে সেইসকলৰ কাৰণে একো নাই, আৰু যিসকলে নাজানে তেখেতসকলৰ কাৰণেহে মই বনালোঁ। তেখেতসকলে চাব, যদি ভীমকলৰ বাকলি থাকে পুৰি লৈ পেলাই ধুনীয়াকৈ পানী অকণমান দি 15 মিনিটমান তিয়াই থ'ব। তাৰপৰাই খাৰ ওলাব, চাকি পেলাই ধুনীয়াকৈ চাকনিয়ে চাকি ধুনীয়াকৈ একদম চিচাৰ বটল এটাত ভৰাই থৈ দিব। থৈ দিলে আপোনালোকে বহুত দিনলৈ খাব পাৰিব। মই আজি পূৰা কল খাৰ আজি ব্যৱহাৰ নাই কৰা, মই আগতে বনাই থোৱাটো আজি মই দি দিছোঁ খাৰত। আৰু এয়া আজি যিটো বনাইছোঁ সেইটো মই আকৌ বেলেগ এদিনা খাম। সেইটো মানে এতিয়া ষ্টকত থাকিব। মানে আমাৰ কিনা হাঁহৰ ঠোঁটলৈকে মাংস টাউনীয়া জেগাত ক'ত পাম নহয় জানো। ঠিক আছে, তেতিয়াহ'লে পুনৰ এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম দেই। সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিব, মৰম কৰিব, আশীৰ্বাদ দিব, যাতে আগবাঢ়ি যাব পাৰোঁ। তেতিয়াহ'লে আজিলৈ বাই।